নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো। আজি মই অন্য এখন ৰচনাৰ সৈতে তোমালোকৰ কাষ চাপিলোহি। আজি মই যিখন ৰচনা হাতত তুলি লৈছো এই ৰচনাখনৰ নাম হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। বহুত বেছি ইম্পৰ্টেণ্ট এখন ৰচনা হয়। এই ৰচনাখন প্ৰায় পৰীক্ষাত আহি থকা দেখা যায়। 2023 চনৰ মেট্ৰিক পৰীক্ষাত অহা দেখা গৈছিলে। মই ইয়াতে দেখাই দিওঁ তোমালোকক 2023 চনৰ 23 চনৰ নহয় হেৰিয়ৰ নেকি 23 নহয় দেই 2023 এতিয়া হ'বহে 2013 চনৰ এখন 2013 h.s.l.c এক্সামৰ আহিছিলে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু এখন হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো অহা দেখা যায়। গতিকে সপ্তম মানে চতুৰ্থৰ পৰা ধৰি দশমমান শ্ৰেণী আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেলৰ এক্সামিনেশ্যন দিয়া ছাত্ৰ ছাত্ৰীসকলেও এখন চাই যাব পাৰিবা, কাৰণ এখন বহুত বেছি ইম্পৰ্টেণ্ট এছে হয়। গতিকে এতিয়া আৰম্ভ কৰোঁ ব'লা। তোমাৰ প্ৰিয় গ্ৰন্থ বুলি কোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে লিখোঁতে মোৰ প্ৰিয় গ্ৰন্থ বুলি লিখিবা। আৰম্ভ কৰোঁ তেন্তে ৰজনীকান্ত বৰদলৈ। অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটা প্ৰসিদ্ধ নাম। তেওঁক উপন্যাস সম্ৰাট বুলিও কোৱা হয়। মানৰ দিনৰ আলমত ভালেকেইখন উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত মনোমতী, ৰহেদৈ লগৰী, নন্দুৱাদ্ৰু, নিৰ্মল ভকত আৰু ৰংগিলী ইত্যাদি। আৰু আজি মই যিখন গ্ৰন্থৰ বিষয়ে লিখিবলৈ লৈছোঁ সেই গ্ৰন্থখনৰ নাম হৈছে মিৰি জীয়ৰী। সকলোৱে চাগিলে এই উপন্যাসখন বহুত ভাল পোৱা আৰু মোৰো খুব প্ৰিয়। ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী নামেৰে এখন উপন্যাস আছে। এইখন সামাজিক উপন্যাস। চৰকাৰী চাকৰি থাকোঁতে বৰদলৈয়ে মিৰি সমাজখনৰ বিষয়ে জনাৰ সুবিধা পাইছিল। তাৰ অভিজ্ঞতাৰে তেওঁ এইখন উপন্যাস লিখিছে। অসমীয়া সাহিত্যৰ আন 2-4খন উপন্যাস, নাটক, জীৱনী, গল্পগ্ৰন্থ মই পঢ়িছোঁ, কিন্তু মিৰি জীয়ৰী পঢ়ি মই বৰ ভাল পালোঁ। উপন্যাসখন এবাৰ নহয় মই দুবাৰ পঢ়িছোঁ। সেইবাবে মোৰ প্ৰিয় গ্ৰন্থ হ'ল মিৰি জীয়ৰী। মিৰি জীয়ৰীত এহাল মিৰি মিচিং ডেকা গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হ'ল। ডেকাজনৰ নাম জংকী আৰু গাভৰুজনীৰ নাম পানী। সোৱণশিৰিৰ পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ৰাখি থাকোঁতেই দুয়োৰে চিনাকি হৈছিলে। এনেকৈ শৈশৱত ৰং ধেমালিৰে লগৰী হৈ পৰিছিলে। কালক্ৰমত দুয়ো ডাঙৰ হ'ল। ল'ৰালিৰ লগৰী যৌৱনত ভালপোৱাৰ পাত্ৰ পাত্ৰীত হৈ পৰিল। বিহুৱে পৰৱে নাচি বাগি সিহঁত আপোন পাহৰা হ'ল। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ দিবলৈ ঠিক কৰি থৈছিল। মাক নিৰমাই এবেলিলৈ জীয়েকৰ পক্ষ ল'ব খুজিলেও বাপেকৰ ওপৰত মান মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ'ল। ইপিনে জংকী আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প কৰিলে। টকা পইচাৰে যোগাৰ কৰিবলৈ জংকী ঘুনাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ তাতে থাকিবলৈ ল'লে। কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন জয় কৰাত বিফল হ'ল। পানেই সুযোগ বুজি জংকীলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰিৰ পাৰৰ হাবিত লুকাই থাকিলগৈ। ঘুনাসুঁতি গাঁৱৰ ডালিমী নামৰ আন এজনী গাভৰুৱে জংকীক ভাল পাইছিলে। পিছে জংকীৰ পৰা পানেইৰ বিষয়ে জনাত সহৃদয়তাৰে দুয়োটাকে সহায় কৰিবলৈ ল'লে। জংকী পানেই ধৰা পৰিল। কাছাৰীত বিচাৰ হ'ল। মাক বাপেক পানেইক লৈ আহিল। কিছুদিনৰ পাছত পানেই আকৌ পলাল। সেই খবৰ পাই জংকীয়ে পানেইৰ মাক বাপেকক লগ ধৰি ক'লে যে এইবাৰ পানেই অকলেহে গৈছে, এনেকৈ তাই আত্মঘাতী হ'ব। মাক বাপেকে এইবাৰ তাইক জংকীলৈকে বিয়া দিবলৈ সৈমান হ'ল। জংকীয়ে পানেইক বিচাৰি যাওঁতে গাছীমাৰীৰ মিৰিৰ হাতত বন্দী হয়। ইপিনে পানেইকো সিহঁতে বন্দী কৰি এদিন তালৈকে আনে। বন্দী অৱস্থাতে জংকী পানেইৰ দেখা দেখি হ'ল। এনিশা দুয়ো পুনৰ পলাবৰ দিহা কৰোঁতেই পুনৰ ধৰা পৰিল। বাৰেগামৰ মেলত দুয়োটাৰে বিচাৰ হ'ল। বাৰেগামে দুয়োটাকে মৃত্যুদণ্ড বিহিলে। শাল মাৰি দুয়োটা দেহবন্দী গাছি মিৰিৰ সিহঁতক উটুৱাই দিলে। নিষ্প্ৰাণ দেহ দুটা আন এটা সময়ত আহি সোৱণশিৰিৰ ঘাটত লাগিলহি। জংকী পানেই ভালপোৱাৰ প্ৰতি পানেইৰ মাক বাপেকে সঁহাৰি নিদিলে। আনহাতে সমাজেও সিহঁতৰ প্ৰেমৰ স্বীকৃতি দিব নোখুজিলে। ফলস্বৰূপে কৰুণভাৱে তেওঁলোকে মৃত্যুক সাৱটি ল'লে। ইয়াৰ বাবে জংকী আৰু পানেইৰ কোনো দুখ নাছিলে, দুখ সমাজ আৰু সামাজিক ব্যৱস্থাৰ। এতিয়া আমি চৰিত্ৰটোৰ বিষয়ে পঢ়োঁ। চৰিত্ৰ। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকী আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু, হোজা আৰু সৰল। পানেইৰ দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ। মাক নিৰমা সৰল মাতৃ, কিন্তু পুৰুষৰ ওপৰত মান মাতিব নোৱাৰে। কুমুদ ধনী গামৰ ল'ৰা, জোৰেৰে সকলো পাবলৈ বিচাৰে। ডালিমী চৰিত্ৰ ত্যাগৰ আদৰ্শেৰে মহীয়ান। জংকীক ভাল পোৱাৰ বাবে তাই স্বাৰ্থ ত্যাগ কৰি জংকী পানেইৰ মিলনৰ বাবে যথাসাধ্য সহায় কৰিছে। বাৰেগাম নিষ্ঠুৰ। উপন্যাসখনৰ পটভূমিত আমি সোৱণশিৰি পাৰৰ মিৰি গাঁৱৰ উপৰি ঘুনাসুঁতি গাঁৱৰ
গাঁৱৰ মিৰি সমাজখনৰ পাওঁ পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে লগতে নগৰৰ সামান্য পটভূমি ৰূপে লখিমপুৰৰ নগৰৰ কথাও আছে মিৰি জীয়ৰী কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়েই নহয় মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায় তদুপৰি লেখকে জংকী পানেইৰ কাহিনীৰ যোগেদি মিৰি সমাজ তথা অসমীয়া সমাজখনকে যেন সকীয়াই দিয়ে তেওঁ মিৰি সমাজত এনে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটিব বুলি আশা কৰিছে কাহিনী চৰিত্ৰ পটভূমিক আঞ্চলিক বৈশিষ্ট্য আদিৰে সমৃদ্ধ মিৰি জীয়ৰী এখন সুখপাঠ্য সামাজিক উপন্যাস তোমালোকে এইখন সামৰণি বুলিও লিখিব পাৰা যদি মোৰ ভিডিঅ'টো ভাল পালা তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ আৰু মোৰ চেনেলত যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে মোৰ এনেকুৱা শিক্ষাৰ লগত জড়িত ভিডিঅ'সমূহ তোমালোকে পোনপ্ৰথমে পোৱা আৰু মেট্ৰিক পৰীক্ষাৰ আগলৈকে এনেকুৱা টপিকবিলাকৰ ওপৰত ভিডিঅ' আহি থাকিব ভাৱ সম্প্ৰসাৰণ কৰা য'তো মানে ৰচনা তাৰপিছত এপ্লিকেশ্যন তাৰপিছত ইংলিছ এছে এইবিলাক গোটেইবিলাক আহি থাকিব আৰু তোমালোকৰ যদি কোনোবা পাঠৰ কুৱেশ্যন আনচাৰ লাগে তেন্তে মোক কমেণ্ট কৰিব পাৰা মই নিশ্চয় দিবলৈ ট্ৰাই কৰিম আৰু ক'ৰবাত কিবা কিবি মোৰো ভুল হৈ যাব পাৰে তাৰ বাবে তোমালোকে মোক ক্ষমা কৰিবা বুলি মই ভাবোঁ ঠিক আছে তেন্তে ভিডিঅ'টো আৰু ৰচনাখন ভালদৰে তোমালোকে চাই যাবা এইখন ৰচনা বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰতিটো মেট্ৰিক পৰীক্ষাত এবছৰ আঁতৰি এবছৰ আহি থকা দেখা যায় এইবাৰো আহিব বুলি আশা কৰিছোঁ ঠিক আছে তেন্তে